Hello ladies and gentlemen, welcome back to my YouTube channel. তো এইফালে মই পঢ়ি উঠিছোঁ জাষ্ট। তো আজি হৈছে 15 জানুৱাৰী আৰু মোৰ বাৰ্থডে আৰু চবকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তো আজি হৈছে 1 মাঘ। আজিলৈকে মোৰ বাৰ্থডেৰ দিনা মনটো ইমান বেয়া লগা নাই, মানে মনটো বেয়া লগাই নাই। এইবাৰ অকণমান মোৰ মনটো বেয়া, অকণমান নহয় ভালেমানখিনিয়ে বেয়া। মানে যিহেতু মই মোৰ বাৰ্থডেৰ দিনা মহাভৈৰৱ যাওঁ, মহাভৈৰৱত গৈ যিমান তাত মানুহ থাকে চবকে পেকেট লাঞ্চ দি সেৱা কৰি ব্লেছিংছ লওঁ। তো এইবাৰ মই একো কৰিব নোৱাৰিম, যিহেতু মই আগৰ ভিডিঅ'ত কৈছোঁৱেই মোৰ বৰ্তা ঢুকুৱা 1 মান্থ হোৱা নাই আৰু 1 মান্থ নোহোৱালৈকে ক'তো যাব নাপায়। এইবাৰ আমাৰ মায়ে অলপ বেলেগকৈ প্লেন কৰিছিলে। মায়ে ভাবিছিলে ঘৰতে কীৰ্তন পাঠ কৰাম বুলি, ভকতক মাতি পেলাই, দেন চবকে ফেমিলি মেম্বাৰ ঘৰৰ ওচৰৰ চব মানুহকে মাতি পেলাই এসাঁজ খুৱাম বুলি। যিহেতু এইটো হৈছে মাঘ মাহ, আজি হৈছে ফাৰ্ষ্ট ডে মাঘৰ, আজি প্ৰথম দিন আৰু মোৰ আজি বাৰ্থডে। মই যিহেতু ভোগালী, তো মানুহক কয় বোলে মাঘ মাহত বোলে অন্ন দান কৰিব লাগে বুলি কয়। তো প্ৰত্যেক বছৰে আমি তেনেকুৱা হয়েই, যিহেতু আমি ইমান বছৰে মই মোৰ বাৰ্থডে পাতি আহি আছোঁ। বাৰ্থডেটো আমি কি প্ৰত্যেক বছৰে আমি তেনেকেই কৰোঁ। আমাৰ নিজৰে ঘৰতে টেম্পু আছে, আমি পিকনিক টাইপ কৰোঁ। আমি চবকে দেৱী সিংঘাট মানে যিমানেই পিকনিক প্লেচ হয়, আমাৰ চিজুচাও গৈছিলোঁ, চবকে তেনেকৈ আমাৰ নিজৰ গাড়ী আছে, গাড়ীতে চবকে লৈ যাওঁ। দেন তাতে গৈ চেলিব্ৰেট কৰোঁ, খানা চানা খাওঁ, চবকে খুৱাওঁ, তাৰপিছত আনি পেলাই চবকে নিজৰ ঘৰত গৈ ড্ৰপ কৰি থৈ আহোঁগৈ। তেনেকৈ আমি কৰি আহিছিলোঁ। বাট লাষ্ট ইয়েৰ মোৰ 18 হৈছিলে, আজি মই 19ত ভৰি দিছোঁ। তো লাষ্ট ইয়েৰ 18 হৈছিলে, মাক মই কৈছোঁ মা মই হোটেলত দিম বুলি ভাবিছোঁ এইবাৰ, যিহেতু অকণমান ডাঙৰ হৈছোঁ ন। তো কেনেকৈনো মাহঁতে নাপাতাকৈ থাকিব। আৰু যোৱাবাৰ আই গেছ ছানডে নে ছেটাৰডে পৰিছিলে। তো যোৱাবাৰো আমি ধুনীয়াকৈ চবৰ লগত মিলি কেক কাটিং কৰি ডিনাৰ কৰিলোঁ। বাৰ্থডে দিনা ডিনাৰ কৰিলোঁ, চবকে মাতিলোঁ, ঘৰৰ ওচৰৰ কাজিন চবকে মাতি পেলাই ডিনাৰ কৰিলোঁ, কেক কাটিং কৰিলোঁ। দেন তাৰ দুদিনমান পিছত হোটেলত দিছোঁ, যিহেতু বাৰ্থডেৰ দিনা চব মানে মোৰ বাৰ্থডে দিনটো বিহুত পৰি যায় ন। আৰু বাৰ্থডে দিনা আৰু পিকনিকো যদি কৰোঁ পিছতে কৰা হয়, বাৰ্থডেৰ দিনা কেতিয়াও কৰা নহয়। যিহেতু এতিয়া বিহু, আজি যিহেতু বিহুৰ দিনা কোননো ঘৰৰ পৰা ওলাই আহিব বিচাৰিব, তো সেইটো কাৰণে পিছতে কৰা হয়। তো এইবাৰ তেনেকুৱা নহ'ল প্লেন, হ'লেওনো কেনেকৈনো মাহঁতে নাপাতাকৈ থাকিব। তো মন্দিৰ চন্দিৰ ক'তো যাব নোৱাৰোৱেই, ভগৱানক ইয়াৰ পৰাই প্ৰে কৰিছোঁ। আৰু ভগৱান মোৰ সদায় হাৰ্টত আছে, আৰু মই জানো ভগৱানক মই ইমানেই ট্ৰাষ্ট কৰোঁ, ইমানেই বিশ্বাস কৰোঁ, ভগৱানে মোক তাৰ পৰাই ব্লেছিংছ দিব, সেইটো মই জানো। বাট অকণমান মনটো বেয়া লাগিছে আৰু। তো মায়ে হ'লেও ভাবি থৈছে যে কাজিনছবোৰক মাতি পেলাই সন্ধিয়ালৈ কেক কাটিং কৰিম। আৰু আজি যিহেতু থাৰ্ছডে তাৰ ওপৰত, আৰু আজি কীৰ্তন পাঠ যদি কৰোৱাহেঁতেনো মায়ে প্লেন কৰি থৈছিলে যে চবকে পনীৰ দি পেলাই ভাত খুৱাই দিম। আমি যিহেতু আমাৰ মাহঁতে দিনত তেলো নাখায়, মই খাওঁ, মাহঁতে দিনত তেলো নাখায়, যিহেতু লক্ষ্মী মানে, তো তেলো নাখায়। মই চাই এবাৰ মানুহৰ কাৰণে তেল খাব পাৰোঁ। তো সেইটো কাৰণে মায়ে ভাবিছিলে ক্ষীৰ পনীৰ ভাত তেনেকৈ খুৱাই দিম। তো আৰু ৰাতিলৈ 12টা বজাৰ পিছত খাম বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ এনেকুৱা হ'ল। তো সেইটো কাৰণে কি কৰিম, সন্ধিয়ালৈকে কাজিনছখিনিক মাতি ভেজ পোলাও, পনীৰ, দালি ভাজি কি বনাই দেখাম বাৰু, সেইবোৰ বনাব। তো তেনেকৈ কেক কাটিং কৰি চেলিব্ৰেট কৰিম। দেন পাৰ্টি হোটেলত চাগে দিম চাগে। বাকীখিনি ফ্ৰেণ্ডছক যিহেতু আজি মাতা নহয়, বাকীখিনি ফ্ৰেণ্ডছক পিছত মাতিম। তো সিহঁতক হোটেলতে দিম বুলি মই ভাবিছোঁ। আজি যিহেতু চিম্পলকৈ কিনো মাতিম, আমাৰ মাহঁতে মানে নোৱাৰি পেলাই পাতিব বিচাৰিছে, যিহেতু ইমান বছৰে পাতি আহি থাকা, নাপাতাকেনো কেনেকৈ থাকিব। তো ডেট ইজ ৱাই ভাবিলে যে সৰুকৈ চেলিব্ৰেট কৰোঁ বুলি। আৰু বাকীখিনি ফ্ৰেণ্ডছক কিনো এনেকুৱা সুদা ভাত খুৱাম, সিহঁতক বেলেগকৈ দিম। আৰু তাৰ ওপৰত আমাৰ 1 মান্থ হ'ব 26 জানুৱাৰীত। তো 26 জানুৱাৰীৰ পিছত আমাৰ ঘৰত গা গজেন্দ্ৰ পাঠ কৰাব, প্ৰত্যেক বছৰে কৰাই গা গণেশ পাঠ কৰাব। মাতে ফুটা টাইপৰ গা গজেন্দ্ৰ পাঠ কৰাব, য়েছ কৃষ্ণ ভগৱান তাইতো নধৰিবা। তো সেইটো কৰাব, পাঠ কৰাব, যিহেতু মামাহঁতৰ ঘৰত সেইদিনাখন কৰাইছিলে, সেইটো কৰাব। তো সেইটো কৰালে তেতিয়াই ঘৰৰ ওচৰৰ মানুহ আকৌ ফেমিলি মেম্বাৰ মাতিম, ফেমিলি মেম্বাৰ ঘৰৰ ওচৰৰ মানুহ চবকে মাতি পেলাই চবকে লাঞ্চ কৰাম। যিহেতু আমি অৰ্ণ খুৱাওঁৱেই, এনেকুৱাতে পূজাতে হৈ যায়। তো তেনেকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। এতিয়া সৰুকৈ পাতি থৈ দিছোঁ, সেয়াই আৰু। তো মই এতিয়া পূৰা গা পা ধুই ৰেডি হৈ গৈছোঁ, পঢ়ি মেলি ল'লোঁ, গা পা ধুলোঁ, গা পা ধুই ৰেডি হৈ গৈছোঁ। কিনো কৰিম ঘৰত থাকি, লগৰখিনিয়ে ক'লে যে ওলাই আহা, ঘৰত থাকিলে মনটোহে বেয়া লাগিব। তো এতিয়া মই অকণ ওলাই যাওঁ বুলি ভাবিছোঁ। মায়ে একদম পূৰা, আজি যিহেতু দেৰিকৈ উঠিছোঁ, এতিয়া কেইটা বাজিলে 11:15 হ'ল, আজি অকণ দেৰিকৈ উঠিছোঁ, কিনো কৰিম মন্দিৰ চন্দিৰ যাব নোৱাৰোঁ। মায়ে কৈ আছে যে মই
7 AM জন্ম হৈছিল নেকি 7টা কিমান মনত নাই মায়ে জানে পাহৰি যাওঁ মই তো 7 AM বুলি জানো আৰু তো মায়ে শুই থাকোঁতে মোক কৈ আছে মই শুনিছোঁ যে তো গাইছ ৰ'ব মাক গীৰ্জাৰৰ চুইচটো দিব কৈছে তো তো ইমান সময়ত বোলে মই বোলে জন্ম হৈ খিলখিলাই বোলে এনজয়মেণ্ট কৰি আছিলোঁ আৰু তুমি এতিয়ালৈকে শুই আছা মই কৈ দিওঁ সোমবাৰে জন্ম হৈছোঁ মই সেইটো কাৰণে চাগে শিৱৰ ভক্ত নেকি নাজানো কিন্তু মই চব ভগৱানকে মানুহ শিৱ বাবাক মই বেছি মানুহ দেই অন্তৰ ফালৰ পৰা শিৱ বাবা দুৰ্গা মা ৰাধা কৃষ্ণ ৰাধে আৰু তাৰ ওপৰত হেৰি চাই বাবা আৰু চাই বাবা শিৱ বাবাৰ এটা পাৰ্ট হয় বাৰু শিৱ বাবাৰ যেনেকৈ নাৰায়ণৰ বহুত ৰূপ আছে কৃষ্ণ নাৰায়ণৰ ৰূপ তেনেকৈ চাই বাবাও শিৱৰ ৰূপ হয় বহুতে নাজানে চাগে এইটো কথা আৰু বহুতে জানেও বাট চাই বাবাক মই আজিলৈকে ইমান বিষয়ে জানা কাকো দেখা নাই তো ডেট ইজ ৱাই কৈ দিলোঁ তো সেয়াই এতিয়া মই কিবা এটা খাম মা গা পা ধুই আহি মোক কিবা এটা দিব খাই কৰি মই যাম আৰু সেয়াই আৰু আজি মোৰ বাৰ্থডে তো চাই থাকক ক'লে যাওঁ কি কৰোঁ তো চাই থাকক হোটেলৰ দিনাখন ভিডিঅ'টো বনাওঁ নে নবনাওঁ মই কনফাৰ্ম নহয় বনাব পাৰোঁ ঠিক নাই বাৰু তো কি কৰোঁ আজি দিনটোত চাই থাকক বাই তো গাইছ মই ওলাইছোঁ একো নাখাওঁ বুলি কৈছোঁ জোৰ জবৰদস্তি দুখৰা ভাত খুৱাই দিছে মই তাত ভিডিঅ' কৰিবলৈকে পাহৰিলোঁ তো মই এতিয়া যাব ওলাইছোঁ কৃষ্ণ পাপা বোলে পূৰা বিজি হৈ আছে গাইছ পাপাই কৈছে কি বোলে মই নোৱাৰোঁ মই অকণ বজাৰত আছোঁ তুমি গুচি যোৱা বুলি শ্বিট মাক মই কথা এটা ক'বলৈ পাহৰিলোঁ ফোন কৰি কৈ দিব লাগিব তো মা বোলে পূৰা বোলে কৈছে পাপা বোলে পূৰা বোলে বিজি আছে আজি ৰাতিৰ কাৰণে বজাৰ কৰি আছে আৰু গাড়ীও বোলে ছাইডত কাম কৰি আছে তো সেইটো কাৰণে পাপা আহিব নোৱাৰে যিহেতু মাল পেলাই আছে ইটা বালি তো সেইটো কাৰণে মই বিদ্যুতৰ লগতে যাম সি আহি আছে কি চাই আছা থেংক ইউ ৰাস্তাত চবেই হেপী বাৰ্থডে চিঞৰি পৰিছে ৰূপমৰ ওচৰত ভণ্টি এজনী লগ পালোঁ হেপী বাৰ্থডে ধুন বা বুলি যিটো চিঞৰ মাৰিছে মই ক'ৰ পৰা মাত আহিলে বে মই চক আজি দিনটো গাড়ীখন আনিব নোৱাৰিলি আইফোনটো লৈ ল'লে এতিয়া আৰু ট্ৰিপল হৈ গ'ল খালি গাইছ আমাৰ শ্বহীদ পাৰ্কত মেলা আহিছে আহিব লাগিব তো গাইছ কালি মাই গুডনেছ কি ধুনীয়া লাগিছে বে এই মেলাখন হেৰিয়েহে আনিছে পাপাইহে আনিছে পাপা মানে মোৰ পাপা নহয় দেই গাইছ মেলাৰ মালিক যোনখনে মেলা আনিছে মেলাৰ মালিকৰ নাম হৈছে পাপা তো কৃষ্ণ ভগৱান তো মেলাৰ মালিকৰ নাম হৈছে পাপা আমাৰ পাপাৰ লগত একদম পূৰা খাছ বন্ধু কালি আমাৰ পাপাক ফোন কৰি পেলাই ভোগালী বিহুৰ শুভেচ্ছা দিলে ভোগালী বিহুৰ শুভেচ্ছা দিলে ক'লে যে মেলা আনিছোঁ আহিবা চাবলৈ তো কৈছে কি বোলে আমাৰ ছোৱালীয়ে যাম কৈ আছে মোক এদিন লৈ যাব চাগে বুজিছ পাপাক মাতিছে কালি ফোন কৰি পেলাই তো মোক এদিন লৈ যাব চাগে ফ্ৰীতে উঠিব পাৰিম গাইজ পূৰা ফোন নম্বৰ পাপাক ক'ম ফোন কৰি মাতি দিবলৈ তেতিয়া ফ্ৰীতে উঠিব পাৰিম পইচা নালাগে যিহেতু মেলাৰ মালিক হয় আমাৰ ইয়াতো আনিব আমাৰ যোনখন হেৰি আছে ফিল্ড আছে আমাৰ কি বুলি কয় আলি ৰূপমৰ যোনখন ফিল্ড হয় তাতো আনিব এক্সাম যোৱাৰ পিছতে আনিব নেকি চবৰে হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক আছে না তাৰ পিছত আনিব হাই ছেকেণ্ডেৰীৰ পিছত আনিব মাৰ্চত চাগে সেইদিনাখন পাপাহঁতে আলোচনা কৰি আছিলে কমিটিৰ মানুহখিনিয়ে তেতিয়া মোক কৈছে যে এক্সামৰ পিছতে আনিব বুলি আহিব দেই তইনো কিয় ভিডিঅ' কৰি আছ তই ভিডিঅ' অফ কৰ তো গাইছ আজিলৈকে মই এইটো জেগা আহি পোৱা নাই আৰু মোৰ ইমান গুপ্তা জেগা আহিবলৈ মনো নাই মই বেয়াও পাওঁ আহি পেলাই কৈছে কি বোলে আজি নেদেখা জেগা এটালৈ যাম বোলা তুমি আজিলৈকে দেখা নাই তো এইটো জেগা মই তেজপুৰৰ বহুত জেগা যোৱা নাই গাইছ কপিকেট তো মই আজিলৈকে তেজপুৰৰ বহুত জেগা যোৱা নাই গাইছ এটা এইটো দেখা নাই আৰু এটা টকলা পাহাৰ যোৱা নাই টকলা পাহাৰ মই আজিলৈকে যোৱা নাই কি বুলি কয় টাকলা পাহাৰ আজিলৈকে যোৱা নাই মই নাই যোৱা ভাই মই কেনেকৈ জানিম আৰু মোৰ যাবলৈ মনো নাই যিহেতু এইবোৰ মই গুপ্তা জেগা বেয়া পাওঁ তাত ভাল মানুহ গ'লেও বদনাম হৈ যাব এনেকুৱা জেগা হয় সেইটো মোৰ যাবলৈ মনো নাই আৰু নাযাওঁ মই তো আজি ইয়ালৈ মই ফাৰ্ষ্ট টাইম আহিছোঁ দিছ প্লেচ ইজ লিটল প্ৰিটি ধুনীয়া আছে নদী নাই ব্ৰহ্মপুত্ৰ আছে এইফালে কি আছে
কোনটো ফালে যায় ইমান 10 ফালে 10টা ৰাস্তা ব্ৰ মোৰ ভাগৰ লাগিলে মই যে একদম খোজ কাঢ়িব নোৱাৰোঁ গাইজ খোজ নেকাঢ়ি ঘৰত ঐ আচোন বহো ভাই মই অকণমান মাৰো ওপৰত আছে মই একদম খোজ কাঢ়িব নোৱাৰোঁ অকণমান খোজ কাঢ়িলে ভাগৰ লাগে তাৰপৰত মই পুলিচত যাম মই পুলিচ হ'ম তাৰপৰত অকণো খোজ কাঢ়িব নোৱাৰোঁ মোৰ বা কেনেকৈ পুলিচ বনিলে বে দুজনীয়ে পুলিচ কেনেকৈ বনিলে সিহঁতেহে জানে ইমান কষ্ট কৰি এজনীয়ে বাৰু এক্সাম দি বনিছে বাকীজনীয়েতো কষ্ট কৰিছে নোৱাৰি সিহঁতে গাইড কৰিব বাৰু বাট ষ্টিল বহুত ভাগৰ মোৰ এটাই উইকনেছ পইণ্ট আছে পুলিচৰ পৰা মই একদম খোজকাঢ়িব নোৱাৰোঁ দৌৰিব নোৱাৰোঁ অলপ দৌৰিলে ভাগৰ লাগে ঘৰত বহি থাকোঁ যে এলেহুৱা হৈ গৈছোঁ ইমান ধুনীয়া ধুনীয়া শিল আছে ইয়াত আমেজিং পকেট নাই মোৰ বেগো নানিলোঁ মই একদম বেগ কেৰি কৰি বেয়া পাওঁ গাইজ এদিন বেগ কেৰি কৰিছিলোঁ বেগে চেগে ক'ৰবাত থৈ পেলাই মানুহজনী লাপতা হৈ গ'লে হেৰাই থাকিলে বেগটো একো নাছিলে যেনিবা খালি মোৰ লিপ গ্লছ আছিলে হাৰ্টবিলাক কেনেকৈ হৈ গৈছোঁ এইকণ খোজ কাঢ়োঁতে এয়া মই যে গাইজ এইফালে মই কৰিবই নাপালোঁ তোৰ পৰাই কৰিলি মই যে গাইজ এবাৰ সৰু থাকোঁতে মানে কিমান 8 নে 9 ইয়াৰ্ছ থাকোঁতে তাতকৈ সৰুৱে নেকি মই ইনষ্টাত ফটো দি থোৱা আছে ন জম্মু কাশ্মীৰ গৈছিলোঁ মাতা দি গৈছিলোঁ খোজকাঢ়ি আহিছোঁ মানে মই ঘোঁৰাত উঠিলোঁ এবাৰ যি ঘোঁৰাই জাপ মাৰিলে মই নামি গ'লোঁ তাৰপিছত তেতিয়া পাপাই ক'লে কি বোলে পাপাহঁত দুবাৰ হ'ল যোৱা তো পাপাহঁতে ক'লে যে খোজকাঢ়ি আহিলেহে বোলে উইচ পূৰা হয় যদি কিবা কাৰোবাৰ হেল্প লৈ যাওঁ তেতিয়া নহয় বোলে তো মই খোজকাঢ়ি আহিছোঁ তাৰপিছত যেতিয়া এণ্ডিং টাইম পাম আৰু তেতিয়া একদম ভাগৰ লাগি গৈছে তেতিয়া পাপাৰ পিঠিত উঠাই লৈ গৈছে হ'লেও উঠাওনে পাপাই কৈছে উইচ পূৰা নহ'ব বুলি মানে আকৌ মই নামি গ'লোঁ তো সেই তেতিয়া খোজকাঢ়ি গৈছোঁ এতিয়া মই কেনেকৈ যাম কেদাৰনাথ যদি যাব লগা যদি হয় বাবাই এজনী মাতি মই কেনেকৈ যাম খোজকাঢ়িবই নোৱাৰোঁ গাইজ মোৰ কোনফালে যাওঁ কোনফালে নাযাওঁ লাগিছে দেখি পেলাই চবফালে ৰাস্তা সেইফালে গ'লে কি আছে এইফালে গ'লে কি আছে মানে জেগাখন পিচ হয় ভাল লাগিছে কিবা এখন জেগাখন মানে কাৰোবাৰ যদি বহুত যদি ডিপ্ৰেশ্যন হৈছে কিবা যদি হৈছে ইয়াতে আহি অকণমান শান্তিমতে বহি যাবলৈ মনটো ভাল লাগি যাব চাগে বহুত পিচ জেগাখন মই ইমান চিঞৰিছোঁ মাতটো চাগে মোৰ একে দূৰলৈকে গৈছে মোৰ মাতডাল এনেও অকণমান ডাঙৰ মই গাৰ্লি নহয় না হি কৰিবলৈ যি কৰোঁ খোল্লা কৰোঁ মই নেচাৰেল যেনেকুৱা তেনেকুৱা থাকোঁ একো ফিল্টাৰ নলগাওঁ তো ডেট ইজ ৱাই মানুহে ভাবে কিবা কিবি বুলি বহুত পিছ এখন চা আৰু ঠাণ্ডা হাৱা এটা আহি আছে গৰম দিনত চাগে ভাল লাগিব ন কাৰণ এই কাষতে এখন ব্ৰহ্মপুত্ৰ আছে ন গাইজ তো সেইটো কাৰণে বোলে চাই আছে তো কি চাই আছে বোলে এলাহ লাগিছে ব'ল এটা ৰাউণ্ড মাৰি আহি বহিম ন চলো কেপ এইটো মই হেৰি এইটো নাই এইটো নেপালৰ পৰা আনিছিল মায়ে এইটো যে গাইজ টাৰ্জান দ্য ৱণ্ডাৰ কাৰত টুপি এটা পিন্ধে ছোৱালীজনী তেনেকুৱা টুপি হয় তেতিয়া মা নেপাল গৈছিলে মা দুবাৰ হ'ল নেপাল যোৱা ছেকেণ্ডবাৰ মই গৈছিলোঁ তো নেপাল যাওঁতে মায়ে এইটো কেপ মোলৈ আনিছিলে তো গাইজ মোক লৈ গৈ আছে ফুলডাল বে ব্লেছ ইউ তো মোক লৈ গৈ আছে সৰিয়হ খেতিলৈ ক'তনো সৰিয়হ খেতি হৈ চাওঁ ফটো উঠিবলৈ সৰিয়হ খেতিত আজিলৈকে ফটো উঠি ভাল পাওঁ উঠা নাই যাওঁচোন ক'ত আছে গাইজ মই ব্লগ বনাব পাহৰি গ'লোঁ ফটো চটো উঠিলোঁ গৰম দি গৈছে এতিয়া কৈছে ব্লগ বনাবলৈ পাহৰিলা মই চোন হ'ল পাহৰি থাকিলোঁ তো কেনেকৈ আহিছোঁ চাওক গাই কিমান কষ্টত ভেৰি প্ৰিটি তোক কোৱা নাই তোও হয় বাৰু তো ই থাকিলে মই অকণ গাৰ্লি হৈ যাওঁ ই নাথাকিলে এইটো মই অকলেই উঠি যাব পাৰিম ই থাকিলে নোৱাৰোঁ বাট এতিয়াও ট্ৰাই কৰি চাওঁ ল কাৰোবাৰ যদি কিবা যদি কৰিবলৈ কি বুলি কয় প্ৰেক্টিকেল যাবলৈ মন আছে মোক কণ্টেক্ট কৰিব এইবোৰত মই এক্সপাৰ্ট আয়া পাৰিবিনে তই মই হাত দিম এজনী ছোৱালী হৈ যে পাৰিছোঁ
Rupees 20 received on phone pay. Thank you, boss. Guys, यार प्याज नहीं दिया फुसका पाई. নালাগেও মোৰ মাথাটো খাই দিছে গাইজ কি লাগিব কি নাই এবাৰ কৈছে টেডি বিয়াৰ লাগিব নেকি মোকচোন নালাগে গিফ্ট গতিকে আজি বাৰ্থডে গিফ্ট কি লাগিব আৰে ইমান দিলেই মোক ড্ৰেছ এটা দিছে আৰু কি লাগে মই কাপোৰৰ কথা কোৱাই নাই গাইজ মোৰ মায়ে মোক দিলে মোৰ মা আৰু পাপাই মোক ড্ৰেছ এটা দিছে ই এটা দিছে নিউমিপাৰ ড্ৰেছ এটা দেন কাকা আইতাই চবেই সেইদিনাখন যাওঁতে মোক পইচা দি পঠাইছে সিহঁতে মোক কাকা আইতাই বেছিভাগ মোক জিন্স আৰু টপ দিয়ে দুইটাই মিলি পেলাই আৰু মোৰ সৰু মামা অলপ ইউনিক সি চেন্নাই যাব জানুৱাৰী লাষ্টত সি কৈছে বোলে মই তেতিয়া তোৰ কাৰণে কিবা লৈ আহিম সি মানে ইউনিক যি নাথাকে সেইটো বস্তু দিয়ে লাভ বস্তু নিদিয়ে আৰু ক'বালৈকে যাওক বাৰ্থডে থাকক বা নাথাকক ক'বালৈ যদি যায় যিটো আনিবই চেণ্ডেল সি মানে অকল মোৰ শ্বু বস্তুবোৰেই আনে ভৰি বস্তুবোৰ চব সেইবোৰেই আনে সি জোতা আকৌ ডাঙৰ মামাই অনলাইনত পইচা দিছে সেইদিনাখনে দিছে আৰু মামীয়ে এতিয়া ৰাতিপুৱা অনলাইন কৰি দিছে কিমান কি লাগে বুলি লৈ ল'বা বেছি নহয় 2000 দিয়ে চবেই 2000 কাপোৰ কিনিবলৈ এইটো বুলি নহয় বিহুটো বা যিহে বিহু হওক এই বিহুটো অনলাইন কৰিয়ে দিয়ে যিয়ে বিহু হওক বিহুটো চবেই মোক অনলাইন কৰি দিয়ে মামীয়ে যোৱাবাৰ চাকৰিত পাইছিলে হেৰিয়াত বেংকত চাকৰি পালে চাকৰি পোৱা নাই মামীয়ে মোক পূৰা কুৰ্তা এটা দিছে চবেই কুৰ্তাটো কৈছে ক'পা কিনিছা মই নাজানো নহয় চবেই ভাবিছে অনলাইনৰ পৰা লৈছোঁ বুলি বাট সেইটো মামীয়ে নগাঁৱৰ পৰা আনিছিলে তো বিহুত চবেই কাপোৰ দিয়ে পইচা নিদিয়ে এইবাৰ বাৰ্থডেত পইচা দিছে চবেই লৈ লোৱা নাই ইয়াতে গিফ্টৰ দোকান কি ধুনীয়া ধুনীয়া আছে পইচা বহুত হৈছে ন পইচা বহুত হৈছে আছে ইমান দিলেই ড্ৰেছটোত কিমান লৈছে 1000 কিমান লৈছে দিলেই আকৌ দিব লাগে আৰু কিবা কেকটো দিবাই আৰু কিমান আৰু গাইজ মোৰ কিবা ভাল লাগিলেই ইয়াৰ যদি কিবা ভাল লাগে অনলাইন কৰি দিয়ে মোৰ যদি কিবা ভাল লাগে মই জাষ্ট স্ক্ৰীনশ্বটখন মাৰি দেখাবহে লাগে কয় নালাগে পিছত ল'ব বুলি মোক ছাৰপ্ৰাইজ দি দিয়ে তো ইমান দিয়েই তো বাৰ্থডে দিনত কিবা দিব লগা কি আছে অলৰেডি দিয়ে থাকে তো পইচা বহুত হৈছে ন ল'লা বেলুন চেলুন লৈ একদম গাইজ মই মেলাখন দেখি পেলাই কৈছোঁ মই বোলো ড্ৰেগনত উঠিম কৈছে ই কি হৈছে তুমি বোলে হাগি পেলাবা কি হ'ল মই একলেন যাওঁতে গুৱাহাটীৰ দুবাৰকৈ উঠি থোৱা আছে এতিয়া কওঁ পিউজে মোৰ কাজিন ব্ৰাদাৰডালে মোক মতা বুলি কৈ থাকে সেইটোৱে গাইজ চাওঁ না ইমান চুলি জোঁট লাগে নহয় ৰাখিলে মোৰ টুকলি হৈ যায় ইমানে জোঁট লাগে চুলি সোপা কি হ'ল এই গান চান বজাই থৈছে যে কিয় মা পাপাই একে গান বজাই থৈছে যে গাইজ আজি ৰাতি পাপাই সোনকালে ওলাই গ'ল পাপাই আজি মোক বাৰ্থডে বুলি চুমা এটাও খোৱা নাই আজি তুমি সোনকালে ওলাই গ'লা মোক আজি চুমা এটাও নাখালা তুমি আজি ৰাতিপুৱা পাপা সোনকালেই গ'ল মই উঠাৰ আগতে শুই থাকোঁতে বোলে খাই গৈছে কিন্তু মইতো গম নাপাওঁ কি গাইজ চ' মই জাষ্ট ভাত খাই উঠিলোঁ আমাৰ যিহেতু আজি বইল মাহঁতৰ কাৰণে মাহঁতে বইল দালি ভাজি খালে তেনেকুৱাই বনাই পেলাই আমাৰ ডেইলি ঘৰত বইল দালি মানে থাৰ্ছডে হ'লে বইলে বনায় বইল দালি পনীৰ বা কিবা তেনেকৈ বনায় তো আমাৰ মায়ে অলৰেডি চব খানা বনালেই সন্ধিয়াৰ কাৰণে যিহেতু মাৰ আজি লগৰীয়াজনী অহা নাই যোনে হেল্প কৰি দিয়ে তো মায়ে অকলে বনাইছে বিহুৰ কাৰণে বিহু বুলি তাই অহা নাই লগৰীয়া আমাৰ মাৰ যিহেতু লগৰীয়াজনী অহা নাই যোনে হেল্প কৰি দিয়ে বিহুৰ কাৰণে তো অকলে বনাই আছে মই অকণমান টেষ্টিং কৰিলোঁ যিহেতু নহ'লে মোৰ কাৰণে আলু ভাজি বনাব লগা হ'ল যেন মই তেল খাওঁ আৰু একদম বইল খাব নোৱাৰোঁ তো সেয়া দিয়ে মই খালোঁ কাক দিব লাগে
মই এতিয়া উঠি আহিলোঁ কাৰণেহে মইতো উঠি নাখাহেঁতেন মোকতো নকলাহেঁতেন নিজে দিলাগৈ এতিয়া মই উঠি আহিলোঁ কাৰণেহে দিয়া মুৰ্গীকে দিম নে পাৰকে দিম গাইছে মুৰ্গী পাৰক আপোনালোকে নাজানে চাগে আমাৰ ঘৰত ফাৰ্ম আছে সৰুকৈ এখন মুৰ্গী পাৰ হাঁহ দেখাই আছোঁ ৰ'ব বল এই টিকলু টিকলু বেবি হৈছে গাইস এফালে হুলস্থুল নকৰিবি কাজিয়া নকৰিবি মায়ে এতিয়ালৈকে সিহঁতক 7 বাৰমান দিলে ৰাতিপুৱাই উঠি পেলাই সিহঁতক দানা দিয়ে দানা দিয়ে আৰু তাৰপিছত ভাত দিয়ে আমি যি ভাত খাওঁ যেতিয়া ব্ৰেকফাষ্ট কৰোঁ ব্ৰেকফাষ্টত সিহঁতক 1 চৰিয়া ভাত দিয়ে চবকে পাৰ হাঁহ মুৰ্গী চবকে তাৰপিছত আকৌ এবাৰ দানা দিয়ে তাৰপিছত এতিয়া ইভিনিং টাইমত ভোক লাগে বুলি চাউল দিছে আৰু তাৰপিছত আকৌ সন্ধিয়া ৰাতি খোৱাৰ আগত আকৌ এবাৰ দিব ইমানেই খাব পাৰি ইমানেই ভোক আছে সিহঁতৰ কিনো খাই সিহঁতেহে জানে পাপাই আধা বেলুন ফ্লাই থৈ গ'ল গাইজ পাপাই আধা বেলুন ফ্লাই থৈ গ'ল তো বাকীখিনি মই ফুলাই আছোঁ এইফালে মোক হেল্প কৰিবলৈ আমাৰ ভাড়াঘৰৰ পোৱালিটোও নাই সি আহিলে সি মোক হেল্প কৰি দিয়ে সিও নাই আৰু কাজিনখিনি অহালৈ কিনো ৰখিম ময়ে কৰি দিয়া ভাল সিহঁত আহি লৈ ফুলাই কৰোঁতে হৈছে আৰু নামঘৰতো যাব নাপায় ঘৰতে ধূপ ফুৰাই আছে মায়ে এই ৰাতিখন পাৰ্চেল আহিছে মাৰ গাইজ চাওঁ ইমান ডাঙৰ সঁচাকৈ আহিছে এই ৰাতিখন ক'ত আহিছে ট্ৰাকত আহিছে এই ৰাম গাইজ এই ডাঙৰ ট্ৰাকত আহিছে কিনো আহিছে বা ইমান যে অৰ্ডাৰ দি থাকে নহয় ৰাতি খালি তুলুং মাক চাই জীয়েক দে খোলাইতো ইমান 950 টকা এইটো 950 টকা মোৰ ভুলতে সঁচা কথাই গ'ল মায়ে পাপাক কৈছিলে বোলে হেৰি এইটো কি 500 বুলি ক'বা বুলি মোৰ ভুলতে সঁচা কথাটো আহি গ'ল বোলো 900 টকা 950 টকা পাপাক ফাঁকিটো মাৰি দিলা আৰু পাপা এইটো দেখিয়ে লাগিছে 500 টকাত পাব নেকি লেম্পটো ইমান ডাঙৰ লেম্প ট্ৰাকত দিবলৈ আহিছে জানা 500 টকাত জানো নাপাব 500 টকাত 972 972 ময়ে চেক কৰি দিছোঁ ঠাণ্ডা गाइस हमारा केक आ गया ये पैसा दिया হলো ফটোখন মাজত হোৱা নাই पैसा ले हल চামো মাৰিছে আমাৰ ৰাহমত হৈ আছে ওপৰৰ পৰা মাৰ মানে মোৰ হ্যাপি বার্থডে টু ইউ লাইট বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার নেহাবা হ্যাপি বার্থডে টু ইউ আমি খোৱা মেইটো তাই দেখো তা এখন কাটি দিম চব কিয় তুমি কাটিব মন যোৱা নাই গাইস এই কৈছে আওজা কাটি থৈ দিয়া এইটো টেষ্ট কৰি চাও ন কেনেকুৱা হৈছে মৰম খাই দিলে টেষ্টি আছে কি বাজি আছে কৈছ এইটো ঘড়ীটো বাজি আছে ভাইৰেল কৰি লওঁ তো গাইজ ইমানে ফুড কালাৰ দিছে যোৱা নাই ঘূৰাই দে ই অথনিৰ পৰা মোৰ কেমেৰা কি লাইটমেন হৈ আছে
ইমানে ফুড কালাৰ দিছে গাইজ, এয়া চাব পাৰে একদম যোৱা নাই। মোৰ মায়েও কেক বনায়, কিন্তু মোৰ মায়ে এনেকৈ নবনায় আৰু দেই। আৰু মানে ইমানে ফুড কালাৰ দিছে তিতা হৈ গৈছে। মোৰ মাৰ কেক বনোৱা বস্তু চাব, এয়া এইবোৰ চব আমাৰ মাৰ কেক বনোৱা বস্তুবোৰ। আমাৰ মায়েও কেক বনায়, কিন্তু এনেকৈ নবনায় দেই। ইমান ফুড কালাৰ দিছে, এতিয়া ফেচ ৱাশ্ব ধুব লাগে, কালাৰটো বেছি দিছে। শালিনীৰ কেকো ইমান বেয়া থাকেনে? কি দিলি? কি দিলি কচোন? একশন এতিয়া মই ফেচ ৱাছ কৰি আহোঁ গাইজ, ৰখক কিনো হয় নাজানো মুখখন। অ' মা তোক মই সোধা নাই, মই তোক সুধিছোঁ, হাতটো উঠিয়ে যায়। মানে টেষ্টটো চাই নহৰু পিঁয়াজ নিদিয়া নিদিয়া লাগিছেনে? নাই লগা। অঁ সেইটো সুধি আছোঁ, এইটোক কয়, তোক দম বুলি কয়, সেইটো কৰিছোঁ। আমাৰ মায়ে কৈ আছে আজি ইহঁতক এনেকুৱা খুৱাম, ইহঁতে ক'ব লাগিব যে নহৰু পিঁয়াজ নিদিয়াকৈ ইমান টেষ্টি বনাব পাৰিনে নোৱাৰি। মই অকণমান দুপৰীয়া খালোঁ গাইজ। দুপৰীয়াটো বেলেগ একো বনোৱা নাই, মই তেল খাওঁ আৰু ইয়াত ৰচুন আৰু অনিয়ন একো দিয়া নাই। ত' মই দিনত টেষ্টিং কৰিছিলোঁ, ভালেই হৈছে, কিন্তু লোকৰ মুখৰ পৰা শুনি বেছি ভাল লাগে দিয়কচোন। আৰু ষ্টাডি দিয়া মোকো নে তোমাৰ লগত খাম? গৰম পানী লাগিব আৰু মই অকণ সৰহ গৰম খাওঁ দেই, মোক বহুত গৰম লাগে। অঁ এতিয়াহে বেছি পোহৰ হৈছে। কি 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 তাৰমানে 15 দিন, এমাহটোতো বহুত দূৰৰ কথা। 15 দিন যদি এলগত কটাব পাৰে নহয়, মই 1 লাখ টকা মোক মা পাপাৰ বাহিৰে কোনেও বেছি চম্ভালিব নোৱাৰে। মই অলপ অভং, বহুত বেছি অভং। লাগ বুলি ক'লে লাগিবই, হেৰি বুলি ক'লে হেৰি। ই পাৰিব, ই মাৰ খাই থাকে যে এতিয়া ই পাৰিব, ই মাৰ খাই থাকে যে মোৰ পৰা, ই পাৰিব। ই বহুত কম মাৰ খায়, কাণখন এতিয়াও আছে নেকি দাঁত। কেনেকুৱা হৈছে? ভাল হৈছে। নহৰু পিঁয়াজ একো নাইকিয়া। তোমাক পোলাকণ দিম দেই, বুটৰ দাইল অকণ দিওঁ। তুমি বুটৰ দাইল ভাল পোৱা? অঁ বুটৰ দাইল খোৱা আকৌ। মই এই আলু চালু এইবোৰ বুট চুট এইবোৰ খাই মই একদম বেয়া পাওঁ, মোক বুটৰ দাইলে ভাগে। আমাৰ মায়ে বেঙেনাও ফ্ৰাই কৰিম বুলি কৈছিলে। আমাৰ নিশা দাদাই পনীৰে খায়, ভেজিটেৰিয়ান পুৰা। মই হেৰি মোক চালাড দিয়া না, পাহৰি লুচি বনাম বুলি কৈছিলে, কিন্তু হেৰি এইটো কি মই ক'লোঁ চবে পোলাও খাই ভাল পায়, তো পোলাওকে বনাই, আৰু ময়ো পোলাও খাই ভাল পাওঁ। আজি মই এটা ট্ৰিক গম পাই গ'লোঁ গাইজ, আমাৰ মায়ে যে পিঁয়াজ নহৰু নোহোৱাকৈ ইমান টেষ্টি পোলাও বনাব পাৰে। সদায় মোক বা দি থাকে, পিঁয়াজ নহ'লে হেৰি নহ'লে কিনো পোলাও খাবা বুলি সদায় মোক বা দি থাকে। আজি মই গম পাই গ'লোঁ ইমান টেষ্টি। এতিয়া মোক থাৰ্ছডেও বনাই দিব লাগিব, ই আগতে ইমান নাখাইছিলে, এতিয়া খাব লৈছে, খাই ফুলিছে আৰু বহুত শকত হৈছে আৰু বহুত বেছি খাব লৈছে। খাই থাকে মই এটাখিনিও খাই। এতিয়া ঘৰখন কি ভাবিছা? নিশান্ত দাই জানে ন, নিশান্ত দাই ভাবিছা এতিয়া ঘৰখন 10খন মাৰি দিব। এই ইয়াৰ হজম শক্তিটো বহুত ভাল, মানে খোৱাৰ লগে লগে হজম হৈ পেলাই খাব পাৰে। মোৰ হজম শক্তি বেয়া, মই ইমানকৈ খালে মোৰ হজমেই নহয়। এই 2 ঘণ্টা 3 ঘণ্টাৰ পিছত হজম হ'ব, ভোকেই নালাগে। ই খাই এটা উগাৰ মাৰিব, লগালগ খাব। সদায় ডিঙিৰ নোযোৱা হৈ গৈছে, জমনি কৰোঁ। অকণমান খাইছা অকণমান অফ কৰিবলৈ পাহৰি গ'লো, কেনেকৈ বুলি অফ কৰি মই ইয়াত হাত ধোৱাই নহয়। গ'লে ফুড কালাৰটো এইফালে চোৱা। মাৰো গাইজ, জাষ্ট মই ভাতকেইটা খাই আহিছোঁ, একদম মোৰ টোপনি ধৰি গৈছিলে, অথনিৰে আছিলে। মায়ে আকৌ এক্সট্ৰাকৈ পোলাও বনালে, যিহেতু কাজিনছবোৰৰ মাকো আহি গ'ল কাৰণে পাপালৈ ৰুটি বনাই দিলে। পাপাই যিহেতু পোলাও নাখায়, তো মই বৰ'প্লাছ খান্দিছোঁ, দেখিছে মোক বৰ'প্লাছ লাগিবই, 12 মাহে বৰ'প্লাছ আৰু ভিক্স নহ'লে মোৰ আৰু বৰ'প্লাছ হ'লে মোৰ টোপনি নাহে, ইমান উৎ ফাটে। আৰু যদি ভিক্স নাখালোঁ মোৰ চৰ্দি লাগিয়ে যায়। তো আজিলৈ ইমানেই।
I hope you like this video, and if you like this video, to do like, comment, and also subscribe to my channel, and don't forget to press the bell icon. Bye bye, good night.